ও উত্তম কি লাগ ও রাস্তা বাবা লাগছিল দাবাত লাগছিল গম পাইছ না মনে রাস্তা পাইছো র এতিয়া ৰাস্তা পাকলি পইচা হৈছে একটাও নহৈছি তাকে তো র সিদিনাখনে মই পোষ্টাৰ মাৰিলো কিন্তু পইচাই নিদিলে বিজেপি চৰকাৰে চৰকাৰে দিব না আমাৰ দালাল কেতিয়া খাবনো তাকে তো র দালাল কেতিয়া খাব আনবা পইচা কেতিয়া এতিয়া ক'ৰবাত কিবা অলপমান পইচা হৈছে বুলি ৰাস্তাৰ পৰা আহিব লৈ আজি তাতে সে 200 টাকা এটা দিছুন ফুটা কৰি এটাও নাই মই থাকিলে তোক মই নিদিলো নেকি মই গেলো আজি ঘৰৰ পৰা দিবা নৰে তহঁতৰ ঘৰৰ পৰা দিব চেণ্ডেল দিব হ'ব ঘৰত গেলি পইচা খুজিবা গেলি মোৰতো ঘৰতো পইচা নাই ৰ ঘৰত গাড়ীত যায় তাৰ মাৰিব পাৰা তো হেই সেই দোকান এখন দোকান নাই ক'ত আছে এই তন্দুৰ এখন দোকান খুৰি ৰৈছে নেকি আমাৰ তই মনে মনে যাই কিনে বহিব লাগছি আনি অলপ মাৰিব লাগছি আপা হোৱা চাইকেল এখন দিবি 8 ঘণ্টাৰ কাৰণে মোৰ চাইকেল তাকেল নাই আই মাতলাকে লৈ আহ তোক গেলে আনি দিম তো নাখাওঁ মই পুৰা খাইছো 8 ঘণ্টাৰ কাৰণে বিশ্ব 8 ঘণ্টাত আহি পাম মই এই হন্দা দিয়া লৈ আছে এই মদে খাই আছে আৰু ক'ত মাত লাগছে এই ৰ 8 ঘণ্টা আইদৰ মাহ পাইছো পইচা দিছি 8 ঘণ্টা বাপৰে তই পাইছা পইচা দিম তোক মই 8 ঘণ্টাৰ কাৰণে নিলি হৈছি না আহিব তোৰ চাইকেল দিয়া মোৰখন নাই দিবি না কি 8 ঘণ্টা মোৰখন দিয়ে পাৰি তই ফাল্টু নকৰা পইচা ৰাখা পইচা ৰাখ ফাল্টু নকৰা দিব দিম ফাল্টু নকৰতো 8 ঘণ্টা টাইম দিছো বা কিন্তু 50 টাকা 8 ঘণ্টাৰ ভিতৰত আহি গৈছে 8 ঘণ্টা অলপ দিবি তো 8 ঘণ্টা যা বিশ্বাসত দিলো ৰ কি খাবি তই তাকে কৈছি এই লবি চিংড়ি আৰু পকৰি লৈ দে পইচা পইচা নহয় 50 টকা খৰচ নকৰবি আৰু মই চাইকেল আনবা পাৰি খেদাব মোৰ চাইকেল খানো এই চেৰাই যে মত কিনকে খাবি তই আৰু তুই থৈ দে এই এসালাবার কিনে চাইকেল খান এই রাস্তাত যা পয়সা লাগাই থৈ দে রাস্তাত যা পয়সা দিবি কে আল্লাহ গাড়ি ভাড়া 20 টাকা 15 টাকা 30 টাকা যাব কেই টকা দিছিয়া 50 টাকা দিছি আইনি 50 টাকা মানব আরে জিলপি খাওয়া পয়সা তো বকা লাগে হ'ব তো আজো আমি আওয়াজ কি দেখাই তোকে তো কি লাই মই দেখছি কি মাথা গেলছু মাথা খাচ্ছ মই 1 ঘন্টাত 100 টাকা মেনি হেগলা বাদ দি এতিয়া মোক গুদবিলাক কমলা ওচৰত ভবা খুৱান দে ধৈৰ্য 10 টাকা খাবি তোৰ ৰাস্তা পইচা ক'ত বহুত দিন হ'লে ৰাস্তা পইচা 100 টকা ঘৰৰ পৰা দিব তই নৰা 50 টাকা কমাবা হেগলা বাদ দি নৰা আৰু মই তাক দিছো 1 ঘন্টাত 100 টকা যদি সি মই 3000 টাকা লছ কৰি দিয়ে বেছি হৈ থাকে খান আৰু কেতিয়া চাৰে 8টা হৈছিল এই দেখা লেখি এটা আসি ৰ অৱস্থাই নাই চাৱা তাত আসি এই ক'ৰবাত মাছৰ খাইছে এই অৱস্থাই নাই চাইকেল যদি ভালে আছে ইয়াত ৰখিয়া ৰ তাক ল চাইকেলখন মোৰ খেয়া দিছে মোৰ চাইকেল ভালে আছে নে নাই ভালে আছে নে চাইকেলখন অৱস্থাই নাই সি চাচা মাল খাই যা পইচা দিছে তোক মাছি নাই কোনবা বেয়া মাছি। বালা কোনে ছিল বেয়া মাছি মছলা ৰাখছি ক'ত মাছিল মাতলা হাত বেয়া মাছি মাতলা খাবিয়ে বড় জায়গা এইগলা খান তো মাথা মাল খাইছে খাইছো কিন্তু যাতা মাছি এই ৰ ফোন হৈছে তোৰে ফোনটো ৰচোন কোনিবা ফোন কৰিলে এই তুলা হেল্ল' লাগছিল হা কোনি ফোন মাৰছিয়া ক আমি দিও থৌ আছো ৰ চাইকেল মই মারবো দোকানি আর বললে খাই এই উঠাই বাপারে মোর পাকে খাই নে আমার কথা লাগিছিল ভালে হল দে মোর রাস্তা পয়সা তো হয়ে গেলাম এই দুই দিনের রাস্তা পয়সা তো দেখে আরামসে হলে গেছি মোর 8 ঘন্টার 100 টাকা বাপ মজা ধরি ভালে আলি ভালো ছিল আর একদিন আর 2 দিন মান হলি ভালো ছিল মোর দুই রাস্তা পয়সা তো কথা হিনতে হলে গেল শালা মই হেতি হয়ে গেছি কি আইবা হি মই সাইড ও কি আসা আসলে কোন দিকে গেল আজি আজি 2 ঘন্টা না মই কিন্তু 50 টাকা বেশি দিয়ে লাগবো মই এক্সাম আজি মানে 22 টাকা যাম অলপ 2 ঘন্টা বাবা 22 টাকা যাবা দেরি হবো কিন্তু আজি দেরি হলে পয়সা বেশি যাবো
কিমান লাগিব তোক কি ঘণ্টা নেকি ঘণ্টাত তো কওঁ হ'ব 4 ঘণ্টামান হ'ব 4 ঘণ্টা এই যা তই মোক 300 টকা দিলে বুজা 300 টকা এই মানি বেগটো ৰাখ তই হা হা মই কথা ক'বা যাম বাইকত অ আইবি কিন্তু 4 ঘণ্টা কিন্তু ফিটনেস না কিন্তু করবি কিন্তু আই যাম মই দেখা নাম নাকি তই যা মই রঙেরি কিন্তু এই না দেখনি অ ভালে হল মই মানুহ একটু নুঠি দে মই পিছত ক্লিম দে মই এতিয়া মই ঘৰত কাম আছে অলপ কাম কৰিব যাওঁ এই গেৰা চেৰা ঠিক কৰিব লাগছিল হ'ব ৰ ওদা থাকে দিন মানে কি হে চাগে মিছ পালে কিমান লাগে তোমাক 600 টকা দিলি হ'ল এ বহুত কৈছা দিও চাগে হে বহুত কোন নাই ইতনা সালে কি ফিল্ম में आगे এ পুরা লিখিলে অলপ মুজিলি জিলকিরে কোহন আছে কি তোমাৰ নে আগৰ সুসু কৰি এ মামক মেট্ৰিক পা ফেল কৰা টান দিছিল কি ক হসাই নেকি সঁচা কৈছো এ যা কিমান লাগে ভালকে ও কিনিম 600 টকা 600 লাগে মোক চাগে না মানে 600 টকা দিলি কিমান টকা দিম যা দিবা আগে আৰু গাড়ী ভাড়া ল'ব গাড়ী ভাড়া ল'ব তাৰ পৰা দিবা লাগো দি বাৰ দিছ আৰু মই না জৰো নকৰো 600 টকা দিব দক 300 টকা দিম আৰু হ্যাঁ ও 50 টাকা টা বাঢ়ি দিম তুমি লাগে দক মানে এইবে মোৰ দুখে লাগছে ও যা কোন যা মাঝে মাঝে চলাবা আইবে কেতিয়াবা ইচ্ছা গেল ইমান আমাৰ খালে সেটা দেখি সব বলি লাগে 300 টাকা বেয়া না 350 টাকা 50 টাকা বেশি অ জানতু মই যা আছো দে আজি গধূলি চাইকেল বেচিলো নহয় কালি 500 টকাত কি খাবা কয় এতিয়া তুমি চাইকেল কেন্দুৰি মেমো আৰু আন্না খাওঁ আকৌ এইবাৰ ভিতৰত লৈ যাম তো পেকিং কৰি কিনে দিয়া যাব দিয়া ৰাখো দিয়া বাপ্পাও হে কম ভিৰ দিছোঁ কি ভাবি আছে কি আহিব কৰি বাপা যাম দে কালি গুৱাহাটী যাম দে এতিয়া বাবা কোনোবা আহিলে মাৰে নেকি জয় ভাল হ'ব নহয় কে থাকে আহ গিয়া এই ডাইলগ আনি নহ'ব কোনোবা দেখি মাৰিব আৰু জয় ভাল হ'ব চাল্লা ই দুন আহে না আপনাক দুনাই 2 দিন হলা খাই কিনে চাইকেলখনে দিয়ে নে দুন মই তাক চব হেৰি 4 ঘণ্টাৰ কাৰণে চাইকেলখন দিলো সি দুন নাকা লাগে 2 দিনে লগা লাগ দুন টেনশ্যন নাই সি মোক মানি বেগটো দিছো না নতুন কিনি আনিব কাম চাওঁচোন মানি বেগত নেম বুজি আছে খাও মানি বেগটো নাকটাও নাই কাগজ গিলান ভরে থৈ দিছি ইয়ে মূল্য খা মোক দুটাই বজাৰ লাগাইছি তামান মাৰিব আজি মই খুব মৰো এতিয়া দুটা আজি দুইজন কষ্ট কৰি কিনে কিনি দিছো চাগে পাছ কৰাতে মই এতিয়া মৰিলো ক'ত মৰা মোৰ এই মই লগ কৰিলো না আগদিন 200 টকা পালো পাই কিনে এতিয়া মই 3000 টকা পাতি দিলো মই আজি গৰু মাৰণ দিব দেউতাই লগে পাপে মৃত্যু যাম কি কৰিলো নমস্কাৰ বন্ধুসকল আজি যে আমি ভিডিঅ'টো বনাইছো একদম সঁচা কিন্তু আৰু আপোনালোকে কাকো 100 বা 200 টকাৰ মুতাৰে কাকো আকৌ বস্তু নিব আৰু এনা চুৰ আপোনালোকৰ কামত ৰখিয়ে ৰাখে চুৰি মস্ত চুৰি বেটাই তিজৰি আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আশীৰ্বাদ দিব দিব দে তো আশীৰ্বাদ তই চুপটো এটা ধন্যবাদ।